নমস্কাৰ জিটিভি আসামৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। আমি পঢ়ি আছিলোঁ নৱম শ্ৰেণীৰ বহুপদ চেপ্টাৰটো আৰু আজিৰ ভিডিঅ'টো হ'ব বহুপদৰ পাৰ্ট 3। পাৰ্ট 1 আৰু পাৰ্ট 2ৰ লিংকটো মই তলৰ ডেছক্ৰিপশ্যনত দি দিম। আজিৰ ভিডিঅ'ত আমি পঢ়িম বহুপদৰ শূন্য কি, জিৰ'জ অৱ এ পলিনমিয়েল। প্ৰথমতে আমি ডেফিনেশ্যনটো যদি চাই লওঁ, ধৰা হওক পি এক্স এটা বহুপদ। আমি কি কৰিছোঁ, পি এক্সটো এটা বহুপদ বুলি ধৰিছোঁ আৰু পি এক্সটো কি, এটা চলক বিশিষ্ট এটা বহুপদ। পি এক্সটোৰ মিনিং কি, পি মানে হৈছে পলিনমিয়েল আৰু এক্সটো আমি ব্ৰেকেটত কিয় লিখিছোঁ, এক্সটো হৈছে এই পলিনমিয়েলটোৰ একমাত্ৰ চলক, তাৰমানে এক্স চলক বিশিষ্ট এটা পলিনমিয়েল, পি এক্স বুলি আমি ধৰিছোঁ। এতিয়া আমি বহুপদৰ শূন্য বুলি ক'লে কি বুজিম, এক্সৰ যিবোৰ ভেলুৰ কাৰণে পি এক্সৰ মানটো শূন্য হ'ব, তাৰমানে যিটো আমাৰ বহুপদ থাকিব পি এক্সটো আমি বহুপদ এটা বুলি ধৰিহে লৈছোঁ, সেই পি এক্স বহুপদটোৰ মানটো যদি শূন্য হয় এক্সৰ যি মানৰ কাৰণে, সেই মানকেইটাক পি এক্স বহুপদটোৰ শূন্য বুলি ক'ব পাৰোঁ। এতিয়া এটা উদাহৰণ যদি আমি লওঁ, আমি এটা বহুপদ ধৰি লৈছোঁ। ছাপ'জ এটা বহুপদ হৈছে পি এক্স ইজ ইকুৱেল টু 2x - 1। এতিয়া এই বহুপদটোৰ শূন্য বুলি ক'লে আমি কি বুজিম, এক্সৰ যি মানৰ কাৰণে এই বহুপদটোৰ মানটো শূন্য হ'ব, তাৰমানে কি হ'ব, 2x - 1 ইজ ইকুৱেল টু 0 হ'ব লাগিব। এক্সৰ ভেলু কিমান হ'লে 2x - 1 ইকুৱেল 0 হ'ব, সেই এক্সৰ ভেলুটোৱে হ'ব পি এক্স বহুপদটোৰ শূন্য। বুজি পাইছা? এতিয়া শূন্যটো কেনেকৈ নিৰ্ণয় কৰিম সেইটো চাই লৈছোঁ। বহুপদটো আমি পাইছিলোঁ কি, পি এক্স ইজ ইকুৱেল টু 2x - 1। এতিয়া আমি কৰি চাওঁচোন, এক্সৰ জেগাত আমি 1 বহাই চাওঁ। এক্সৰ জেগাত 1 বহালে আমি এনেকৈ লিখিব পাৰোঁ P1 ইন ব্ৰেকেট 1। তাৰমানে আমি কি বুজিছোঁ যে এক্সৰ জেগাত আমি 1 বহাইছোঁ, 2 × 1 হ'ব -1। ইয়াত চোৱা, এক্সৰ জেগাত 1 বহাইছোঁ, বাকীখিনি একেই আছে, ঠিক আছে। 2 × 1 - 1 কিমান ল'ব, 2 × 2, 2 গ'লে 1। যদি আমি P2 বহাওঁ, তাৰমানে এক্সৰ জেগাত আমি 2 বহাম, কিমান হ'ব, 2 × 2 - 1। এক্সৰ জেগাত 2 বহাইছোঁ, 2 × 2 4 গ'লে 3। আমাৰ শূন্য ওলোৱা নাই, 0 ওলাব লাগে। আমাৰ পি এক্স ইজ ইকুৱেল 0 ওলাব লাগে। যদি আমি P1/2 উলিয়াই চাওঁ বা 0.5 উলিয়াই চাওঁ, কিমান হ'ব, 2 × 1/2 - 1। এইটো কিমান হ'ব চোৱাচোন, 2 - 2 কটাকটি যাব, 1 ৰ 1 গ'লে 0। এতিয়া আমাৰ কিমান ওলালে, P1/2 ইজ ইকুৱেল 0 ওলালে। তাৰমানে আমি কি ক'ব পাৰোঁ যে 1/2টো হৈছে পি এক্স বহুপদৰ শূন্য। তাৰমানে কি বুজিলা, এক্সৰ মান যেতিয়া আমি 1/2 বহাওঁ তেতিয়া আমাৰ 2x - 1, তাৰমানে যিটো বহুপদ আছিলে, বহুপদটো কি আছিলে, পি এক্স, এই বহুপদটোৰ মানটো কিমান ওলালে, 0 ওলালে। 2x - 1 ইকুৱেল 0 ওলালে। গতিকে এক্স ইজ ইকুৱেল টু 1/2, সেইটো হৈছে পি এক্স বহুপদটোৰ শূন্য। বুজি পাইছা? এতিয়া এই কনচেপ্টটোৱে বেলেগ বেলেগ ধৰণে আহিব পাৰে প্ৰশ্ন, 4টা বেলেগ বেলেগ ধৰণে প্ৰশ্ন আহিব পাৰে। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটো মই দেখাইছোঁ, প্ৰশ্ন হিচাপে কৰিলে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। মই একেটা বহুপদে ল'ম, যিটো বহুপদ লৈছিলোঁ 2x - 1। এতিয়া এটা প্ৰশ্ন আহিব পাৰে যে 2x - 1 এই বহুপদটোৰ মান নিৰ্ণয় কৰা যেতিয়া x ইজ ইকুৱেল টু -2 হয়। কেনেকৈ কৰিবা, সলিউশ্যনত যদি আমি যাওঁ, আমি প্ৰথমতে লিখিম যে পি এক্স ইজ ইকুৱেল টু 2x - 1। এই বহুপদটোৰ এটা নাম দি লৈছোঁ যে পি এক্স, 2x - 1 যিটো বহুপদ দিয়া আছিলে প্ৰশ্নত, তাৰ এটা নাম দি লৈছোঁ জাষ্ট পি এক্স বুলি। এতিয়া আমাক কি উলিয়াব কৈছে, x ইজ ইকুৱেল টু 2 যেতিয়া হয় তেতিয়া এই পি এক্সৰ মানটো উলিয়াব দিছে। তাৰমানে আমাক কি উলিয়াব দিছে, P-2 উলিয়াব দিছে। কিমান হ'ব, এক্সৰ জেগাত আমি বহাম 2 - 1। ইয়াৰ পৰা আমি ডাইৰেক্ট এইটো পাই গৈছোঁ, এক্সৰ জেগাত জাষ্ট -2 বহাই দিছোঁ। কিমান হ'ব, 2ৰ লগত -2 পূৰণ কৰিলে 2 × 2 = 4, কিমান ল'লে, -5। গতিকে এইটোৱে হৈ গৈছে আনচাৰ, কাৰণ আমাক 2x - 1 এই বহুপদটোৰ মান উলিয়াব কৈছিলে। এই বহুপদটোৰ মান উলিয়ালোঁ যেতিয়া এক্সৰ মান -2 হয়। এতিয়া 2 নম্বৰ ধৰণটো চোৱা, 2 নম্বৰ টাইপটো হৈছে পি এক্স ইজ ইকুৱেল টু 2x - 1, P3 নিৰ্ণয় কৰিব কৈছে।
ঠিক আছে px কি কৈছে 2x - 1 p3 মানে কি p3 মানে হৈছে x ৰ জায়গাত আমি 3 বহাম x ৰ জায়গাত 3 বহালে কিমান হ'ব 2 3 গুণ 6 6 এক গলে 5 5 টো হৈছে এই প্ৰশ্নটোৰ উত্তৰ 3 নম্বৰ ধৰণটোলৈ চোৱা 3 নম্বৰ ধৰণটো আহিব পাৰে যে px = 2x - 1 বহুপদটোৰ 0 -5 হয় নে নহয় সত্যাপন কৰা আমি কি কৰিম -5 বহাই চাম -5 বহাওঁতে যদি 0 ওলায় তেতিয়াহ'লে আমি ক'ব পাৰিম যে -5 টো এই বহুপদটোৰ এটা 0 হয় চোৱা px = 2x - 1 আমি কি উলিয়াম p - 5 উলিয়াম -5 টো বহাই দিছোঁ x ৰ জায়গাত বহাই দিলে কিমান হ'ব 2 * -5 - 1 2 5 গুণ 10 কিমান লালে -11 লালে -11 is not equal to 0 গতিকে কি হ'ব গতিকে আমি কি ক'ব পাৰোঁ যে -5 প্ৰদত্ত বহুপদটোৰ 0 নহয় যদি এই ভ্যালুটো 0 ওলালেহেঁতেন তেতিয়াহ'লে আমি ক'লোহেঁতেন যে px বহুপদটোৰ 0 -5 হয় আৰু এটা ধৰণে আহিব পাৰে যে 2x - 1 বহুপদটোৰ 0 নিৰ্ণয় কৰা এইটো আমি কেনেকৈ কৰিম যিকোনো এটা বহুপদৰ 0 আমি কেনেকৈ নিৰ্ণয় কৰিম px = 2x - 1 এটা নাম দি লৈছোঁ বহুপদটোৰ আমি বহুপদৰ 0 মানে কি পাইছিলোঁ যে x ৰ g মানৰ কাৰণে এই বহুপদটোৰ মানটো কিমান হয় 0 হয় গতিকে আমি ধৰি ল'ম যে 2x - 1 = 0 ইয়াৰ পৰা আমি x ৰ মানটো পাই যাম নাই এইটো যদি আমি এটা সমীকৰণ বুলি ধৰোঁ -1 টো সোঁফালে গ'লে +1 হৈ যাব তাৰ মানে x = কিমান ল'ব 1/2 এইফালে পূৰণ আছে এইফালে গ'লে হৰণ হৈ যাব x = 1/2 গতিকে চোৱা আমি এই বহুপদটোৰ 0টো উলিয়ালোঁ 1/2 আমি আগতে কৰি আহিছিলোঁ চোৱা আমি কি পাইছিলোঁ 2x - 1 বহুপদটোৰ 0 যে 1/2 হয় সেইটো আমি নিৰ্ণয় কৰি আহিছিলোঁ আৰু আমাক যদি প্ৰশ্নটো আহে ডাইৰেক্ট যে 2x - 1 এই বহুপদটোৰ 0 নিৰ্ণয় কৰা তেতিয়াহ'লে আমি কেনেকৈ কৰিম এইটো ধৰণে কৰিম যে আমি বহুপদটোৰ মানটো 0 বুলি ধৰি ল'ম px = 0 বুলি ধৰি ল'ম 0 বুলি ধৰাৰ পিছত px ৰ মানটো কি আছিলে 2x - 1 তাৰপৰা কি কৰিলোঁ আমি x ৰ মানটো ইয়াৰ পৰা পাই গ'লোঁ 1/2 গতিকে যিকোনো এটা বহুপদৰ 0 নিৰ্ণয় কৰিবলৈ হ'লে আমি সেই বহুপদটোৰ মানটো 0 বুলি ধৰি ল'ম তেতিয়া এটা সমীকৰণলৈ কনভাৰ্ট হৈ যাব আৰু সমীকৰণলৈ কনভাৰ্ট হৈ গ'লে আমি কি কৰিব পাৰিম x ৰ মানটো উলিয়াই ল'ব পাৰিম এতিয়া একেধৰণৰ এটা বেলেগ উদাহৰণ মই দিছোঁ চোৱা ছাপ'জ px = 5x² - 3x + 7 আমাক যদি কয় p - 1 নিৰ্ণয় কৰা কেনেকৈ নিৰ্ণয় কৰিম p - 1 টো x ৰ জায়গাত কি কৰিম -1 বহাই দিম -3 * -1 + 7 প্ৰথমতে কি কৰিম -1² মানে 1 মাইনাছে মাইনাছে প্লাছ হৈ যাব 3 গুণ 3 যোগ 7 5 গুণ 5 যোগ 3 যোগ 7 5 3 8 8 7 15 আকৌ এটা উদাহৰণ দিছোঁ চোৱা 3x - 9 এইটো এটা বহুপদ এতিয়া তোমালোকৰ px কৈ থাকোঁতে এটা কনফিউজন আহিব পাৰে যদি আমি 3y - 9 লিখোঁ তেতিয়া আমি লিখিব লাগিব py বুলি কিয় py বুলি লিখিছোঁ কাৰণ ইয়াত চলকটো কি আছে y আছে গতিকে আমি py লিখিব লাগিব পলিনমিয়েল y ঠিক আছে এতিয়া আমি 3y - 9 এই বহুপদটোকে ধৰি লওঁ py = 3y - 9 আমাক যদি উলিয়াব দিয়ে p - 1 নিৰ্ণয় কৰা কেনেকৈ উলিয়াম p - 1 টো কিমান হ'ব আমি y ৰ জায়গাত -1 বহাই দিম কিমান হ'ব 3 গুণ 3 কিমান ল'লে -12 এইটোৱে হ'ব p - 1 এতিয়া যদি আমাক কয় এই বহুপদটোৰ 0 নিৰ্ণয় কৰা এই বহুপদটোৰ 0 নিৰ্ণয় কৰা কেনেকৈ উলিয়াম আমি কি আছিলে বহুপদটো 3y - 9 এই বহুপদটোৰ মানটো আমি 0 বুলি ধৰি ল'ম 0 বুলি ধৰিলে কি হ'ব এইটো এটা সমীকৰণলৈ কনভাৰ্ট হৈ যাব সমীকৰণলৈ যেতিয়া কনভাৰ্ট হৈ যাব তেতিয়া আমি কি কৰিব পাৰিম y ৰ ভ্যালুটো উলিয়াব পাৰিম আৰু সেই y ৰ ভ্যালুটোৱে হ'ব এই বহুপদটোৰ 3y - 9 বহুপদটোৰ 0 গতিকে আমি কি পাইছোঁ 3y - 9 = 0 এইটো এটা সমীকৰণ পাই গ'লোঁ তাৰপৰা আমি সমীকৰণৰ নিয়মতে কি কৰিম -9 আছে সোঁফালে গুচি গ'লে +9 হৈ যাব
এতিয়া y ইজ ইকুৱেল টু কিমান ল'ব 9 তলত আহিব 3 3 গুণ 3 3 3 গুণ 9 কিমান ল'লে y ইজ ইকুৱেল টু 3 এই 3টোৱে হৈছে 3y মাইনাছ 9 বহুপদটোৰ 0 বুজি পালা গতিকে আজিৰ ভিডিঅ'ত ইমানখিনিয়ে নেক্সট ক্লাছত আমি অনুশীলনী 2.2ৰ প্ৰশ্নখিনি আলোচনা কৰিম ধন্যবাদ